প্ৰিয় বন্ধু বান্ধৱীসকল, নিজন কলিতা ভ্লগলৈ স্বাগতম জনাই পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকৰ মাজলৈ আহিছোঁ। আশা কৰোঁ ভিডিঅ'টো শেষলৈকে চাব। আজি 1430 ভাস্কৰাব্দৰ অসমীয়া মাহৰ বহাগ মাহৰ পহিলা দিন, মানে প্ৰথম বহাগৰ দ্বিতীয় বিহু অৰ্থাৎ মানুহ বিহু। সেয়ে ভাবিছোঁ বছৰটো কুশল মংগলভাৱে পাৰ হওক, তাৰে আশা কৰি মন্দিৰলৈ গৈ ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাওঁ যে আমাৰ লগতে সকলো ৰাইজৰে কুশল মংগলভাৱে লগতে বহুত আনন্দ ফূৰ্তিৰ মাজেৰে এই অসমীয়া নতুন বছৰটো যেন পাৰ হওক, তাৰে প্ৰাৰ্থনা কৰি আহোঁ বুলি দৰং জিলাৰ এটা ঐতিহ্যমণ্ডিত আৰু গৌৰৱময় বিখ্যাত মন্দিৰ নাৰিকলি মন্দিৰ আমি ইতিমধ্যে আহি পালোঁ। এয়া মন্দিৰৰ মূল প্ৰৱেশদ্বাৰ। আটক ধুনীয়াকৈ সজোৱা হৈছে মূল প্ৰৱেশদ্বাৰ। ইয়াত আজি বহাগৰ প্ৰথম দিন হেতুকে সকলোৱে আহি ইয়াতে প্ৰথম প্ৰণাম জনাবৰ বাবে ভিৰ কৰিছে। যাত্ৰীসকল আহিছে, আমিও ভগৱানৰ ওচৰত আন্তৰিকতাৰে আমি সপৰিয়ালে প্ৰাৰ্থনা জনাইছোঁ। বাবু প্ৰাৰ্থনা কৰা বাবু। ইয়াত মহাশিৱৰাত্ৰিত বহুতখিনি মানুহ হয়, যথেষ্ট ধুমধামেৰে মহাশিৱৰাত্ৰি পূজা পালন কৰা হয়। মন্দিৰৰ মণিকূটৰ ভিতৰত চাকি গছ বা ধূপ ধূনা জ্বলোৱা বাধা আছে, সেইটোকে ইয়াতে দৰ্শনাৰ্থীসকলৰ বা যাত্ৰীসকলৰ সুবিধাৰ কাৰণে ইয়াতেই ধূপ ধূনা চাকি বন্তি জ্বলোৱাৰ সুন্দৰ ব্যৱস্থা কৰি দিছে। ভিতৰত চাকি ধূপ ধূনা জ্বলালে হয়তো অসুবিধা হয়, সেইকাৰণে কমিটিয়ে ইয়াতে এটা সুন্দৰ ব্যৱস্থা কৰি দিছে, য'ত মানুহৰ কোনো অসুবিধা নহয়, ইয়াতে চাকি বন্তি সুন্দৰভাৱে জ্বলাব পাৰে। আৰু চাকি শৰাই ওচৰত দোকান আছে, তাৰ পৰা কিনি ল'ব পাৰে। দূৰণিৰ পৰা অহা যাত্ৰীসকলে হয়তো অহাত অসুবিধা হ'ব। আৰু এইটো এটা পুখুৰী, ডাঙৰ পুখুৰী এটা। ইয়াত যথেষ্ট কাছ মাছ, ডাঙৰ ডাঙৰ মাছ আছে। নাৰিকলি মন্দিৰৰ একেবাৰে কাষতে 2014 চনত স্থাপন কৰা ভাগৱত নামঘৰ এইটো। ইয়াত ভিতৰত এখন থাপনা আছে। ইয়াত ভকত বৈষ্ণৱসকলে আশীৰ্বাদ দিয়ে, নিয়মালি দিয়ে। আৰু এটা নিয়ম আছে, ইয়াত প্ৰণাম কৰাৰ পিছত এই নামঘৰটোত 3বাৰ নহ'লেও তথাপি এবাৰ হ'লেও প্ৰদক্ষিণ কৰিব লাগে, ভকত বৈষ্ণৱসকলক কোৱা মতে। এই বেৰত শ্ৰীকৃষ্ণৰ দশাৱতাৰসমূহ সুন্দৰকৈ খোদিত কৰা আছে। এফালৰ পৰা চাই গ'লে খুব ভাল লাগিব। আপোনালোক এই মন্দিৰলৈ নিশ্চয় আহিবচোন। এবাৰ হ'লেও আহি আপোনালোকে নিশ্চয় চাই যাব। এফালে শিৱ মন্দিৰ, এফালে নামঘৰ, গোটেইখিনি এটা ভাল লগা পৰিৱেশ। শ্ৰীকৃষ্ণৰ দশাৱতাৰ গোটেইখিনি ইয়াত খোদিত কৰা আছে। দেখিছে আপোনালোকে, খুব আটক ধুনীয়া এটি পৰিৱেশ, খুব আধ্যাত্মিক এটা পৰিৱেশ। আপোনালোক যদিও অহা নাই, নিশ্চয় এবাৰ হ'লেও আহি যাব, এবাৰ হ'লেও প্ৰণাম কৰি যাব। মঠ ভাগৱত নামঘৰ স্থাপিত 2014 চন। ইয়াতে শাক্ত ধৰ্মী আৰু বৈষ্ণৱ ধৰ্মীসকল উভয় ভক্তসকলৰ কাৰণে ব্যৱস্থা ৰখা হৈছে। এয়া মঠ ভাগৱত নামঘৰলৈ সোমোৱা মূল প্ৰৱেশদ্বাৰ।
এয়া যাত্ৰীসকলৰ জিৰণি চৰা আৰু ইয়াত বিবাহ কাৰ্য সম্পন্ন হয়। বিবাহ কাৰ্য সম্পন্ন কৰাৰ কাৰণে ইয়াত সুন্দৰ এটি গৃহ নিৰ্মাণ কৰা হৈছে। যাত্ৰীসকলে ইয়াত জিৰণি ল'বও পাৰে, দুয়োটা ব্যৱস্থা আছে। যেতিয়া কোনোবাই যদি বিয়া পাতিব বিচাৰে তেতিয়াহ'লে ইয়াত যোগাযোগ কৰিলে নিশ্চয় বিয়াৰ পদ্ধতিৰ সম্পূৰ্ণ ব্যৱস্থা গোটেইখিনি ফেচিলিটি ইয়াতে উপলব্ধ আছে। এয়া মোৰ বন্ধুসকলক লগ পাই খুব আনন্দিত হ'লোঁ। তেখেতসকলৰ লগত কথা বতৰা পাতিলোঁ, নতুন বছৰৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ। নাৰিকলী মন্দিৰ দৰঙৰ চিপাঝাৰত অৱস্থিত। গুৱাহাটীৰ পৰা তেজপুৰ ৰোডত প্ৰায় 50 কিলোমিটাৰ আৰু তেজপুৰৰ পৰা গুৱাহাটী অভিমুখে আহিলে প্ৰায় 100 কিলোমিটাৰ দূৰত 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ নিচেই ওচৰত লাগি থকা আটক ধুনীয়া মন্দিৰটো দেখিবলৈ পোৱা যায়। ইয়াত চাকি শলাৰ পৰা আদি কৰি উপকৰণৰ পৰা গোটেইখিনি সামগ্ৰী ইয়াত কিনিবলৈ পোৱা যায়। বহুকেইখন দোকান আছে ইয়াত, আমি ইয়াৰ পৰাই লৈছোঁ। গতিকে দূৰ দূৰণিৰ পৰা যাত্ৰীসকলে আহিলে ইয়াত সেইবোৰ বস্তুৰ অভাৱ নাপায়। ইয়াত সুন্দৰভাৱে হাত ভৰি ধোৱাৰ ব্যৱস্থা আছে, লগতে চাকি বন্তি কিনি ল'ব পাৰিব ইয়াৰ পৰা। আৰু সুন্দৰ পাৰ্কিঙৰ ব্যৱস্থা আছে ইয়াত, গাড়ী ৰখাৰ কোনো অসুবিধা নাপায়, এভেইলেবল আছে ইয়াতে সুন্দৰ পাৰ্কিং। আৰু এয়া নেশ্যনেল হাইৱেটোৰ লগতে লাগি আছে, ঠিক টাৰ্ণিংটোৰ লগতে মন্দিৰটো অৱস্থিত। গতিকে ভিতৰলৈ সোমাই যোৱাৰ কোনো অসুবিধাৰ সৃষ্টি নহয়। বাছত আহিলেও বাছৰ পৰা নামিয়ে মন্দিৰটো দৰ্শন কৰিব পাৰি। আৰু সৰু গাড়ী আহিলেও ইয়াত ৰখাৰ কোনো অসুবিধা আছে। গতিকে কেনে সুন্দৰ, চাওকচোন বাৰু এবাৰ মূল প্ৰৱেশদ্বাৰটো অতি আটক ধুনীয়া। মন্দিৰ দৰ্শনৰ পিছতেই চিপাঝাৰ নিবাসী দীনেশ শৰ্মা, মোৰ পৰম বন্ধু, তেখেতৰ ঘৰলৈ যাম বুলি বহুদিনৰ পৰা যাব পৰা নাই। আজি এই সুযোগতে তেওঁৰ ঘৰত এপাক দেখা দি যাম বুলি তেওঁৰ ঘৰলৈ গৈ আতিথ্য গ্ৰহণ কৰি খন্তেক পিছতেই আমি ঘৰলৈ যাম বুলি ভাবিছোঁ। গতিকে পুনৰ এটি নতুন ভিডিঅ'ত আপোনালোকক লগ পাম বুলি আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।